হয় ভিডিঅ'টো যিহেতু বেছি দীঘল নকৰোঁ আপোনালোকে চাই থাকিব মই পটাপট দেখুৱাই যাম যদি ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ নম্বৰত কণ্টেক্ট কৰিব ফোন নম্বৰটো দিয়া হৈছে 9706017088 গতিকে এতিয়া দেখাই যাওঁ চাই যাওক আপোনালোকে যদি ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বট ল'ব আৰু কণ্টেক্ট কৰিব প্ৰথমে এযোৰ দেখুৱাবলৈ লৈছোঁ কটন গ্ৰীণত খুব ধুনীয়া এযোৰ স্লেব কটনৰ যোৰা হয় খুব ধুনীয়া বোৱা যোৰা হয় এয়া চাওক কালাৰটো দেখিছে খুব ধুনীয়া হয় বোৱা যোৰা চাওক আৰু এইটো হ'ব আঁচল একদম আঁচলটো এনেদৰে থাকিব ৰেড আৰু হোৱাইটত কাম কৰা আছে খুবেই ধুনীয়া চাওক বুটা আছে মাজে মাজে ডাঙৰ বুটা আৰু পিছত সৰু বুটা আৰু চাদৰখন কোনো ধৰণৰ চুটি বা তেনেকুৱা ঠেক তেনেকুৱা নহয় খুব ধুনীয়া হয় জোখত হ'ব চাদৰখন খুব ধুনীয়া হয় এখন চাদৰ হ'ব এইটো আঁচল হা আৰু মেখেলাখন মই দেখুৱাই দিছোঁ মেখেলাখন হৈছে এখন মেখেলাখনো খুব ধুনীয়া মেখেলাখন চিম্পুল হয় কাপোৰযোৰ চিম্পুলত খুবেই ধুনীয়া এযোৰ স্লেব কটনৰ যোৰা এয়া চাওক মেখেলাৰ তলৰ ভাগত এনেকৈ দিছে ডাঙৰ বুটা আৰু সৰু বুটা 3 লাইন দিছে আৰু বুটাকেইটা চাওক আৰু কামৰ ফিনিচিং চাওক খুব ধুনীয়া হয় দেখিছে ওচৰৰ পৰা খুব ধুনীয়া হয় এখন মেখেলা আৰু ইয়াৰ মই সাইড পটিকেইটা দেখুৱাই দিছোঁ সাইড পটি 6টা থাকিব সাইড পটি তাৰ সাইড পটিকেইটা অকল হোৱাইটত থাকিব দেই তাৰপিছত এইটো হৈছে ব্লাউজ পিচটো ডাঙৰকৈ আছে ব্লাউজ পিচটো এডোখৰলৈকে আছে চব ব্লাউজ পিচটো ডাঙৰকৈ আছে শকত মহিলা এগৰাকীও ধুনীয়াকৈ চিলাই ল'ব পাৰিব কিছুমান কাপোৰত ব্লাউজ পিচটো অলপ কম থাকে যে অকণ বেছি সাইজৰ ব্লাউজ এটা চিলাবলৈ অসুবিধা হয় এইটোত কোনো অসুবিধা নাপায় এখন হৈছে মেখেলা যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট ল'ব আৰু আমাক কণ্টেক্ট কৰিব আৰু ইয়াৰ মূল্য মাত্ৰ 1350 টকা 1350 টকাতে এযোৰ ধুনীয়া স্লেব কটনৰ যোৰা আপোনালোকে পাই আছে ঠিক আছে মই বেলেগ এযোৰ দেখুৱাই দিওঁ এযোৰ দেখুৱাবলৈ গৈ আছোঁ লাইট গ্ৰীণত দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে যিমান লাইটত দেখিছে সিমান লাইট নহয় আচলতে পোহৰৰ কাৰণে বেছি লাইট হৈ যাব পাৰে ইমান লাইট নহয় এয়া চাওক মাজত এনেকৈ থাকিব পিংক কালাৰ আৰু ব্লু কালাৰত এনেদৰে বুটা থাকিব পিংক আৰু ব্লু এয়া চাওক ওচৰৰ পৰা চাই লওক পিংক আৰু ব্লু তেনেদৰে ঘনকৈ বুটা থাকিব আৰু এইটো হৈছে আঁচল গুণাৰ কাম আছে আৰু ইয়াত পিংক কালাৰ আৰু ব্লু কালাৰ বুটা দিয়া আছে আৰু গুণাত পিংক কালাৰ মিনা আছে ঠিক আছে এইটো হৈছে আঁচল এই চাদৰখনো যথেষ্ট ধুনীয়া দীঘল আহল বহল হয় মই পিন্ধি দেখুৱাই দিছোঁ আপোনালোকক এনেদৰে থাকিব এনেদৰে হ'ব এয়া ঠিক আছে ইয়াৰ মেখেলাখন দেখুৱাই দিছোঁ মেখেলাখনো ধুনীয়া আহল বহল দেখুৱাই দিছোঁ মই এখন এইকেইটা হৈছে চাইড পটি এইকেইটা 6টা চাইড পটি গুণাত মিনা পিংক কালাৰত আছে আৰু এইটো হৈছে ব্লাউজ পিচ ঠিক আছে ব্লাউজ পিচ যথেষ্ট ডাঙৰ এইখন হৈছে মেখেলা চাওক চিম্পুলত খুব ধুনীয়া কাপোৰ এযোৰ আপোনালোকে পিন্ধিব পাৰিব যিহেতুকে পূজা আহি আছে পূজাৰ বাবেই ল'ব পাৰিব খুব ধুনীয়া চিম্পুলত যিহেতুকে গৰমো পৰি আছে ছুপাৰ কটনৰ এযোৰ ধুনীয়া কাপোৰ এচি কটন নহয় ছুপাৰ কটন আৰু এইযোৰৰ মূল্য মাত্ৰ 1450 টকা 1450 টকাতে এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব আৰু ইয়াত বেছি লাইট দেখিছে ইমান লাইট নহয় ওচৰৰ পৰা কালাৰটো ইমান লাইট নহয় ইয়াতকৈ অকণমান উজ্জ্বল আছে লাইট গ্ৰীণ ঠিক আছে যদি ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বট ল'ব আৰু আমাক কণ্টেক্ট কৰিব কণ্টেক্ট নাম্বাৰটো কৈছোঁৱেই 9706017088 আৰু এইখিনিতে কৈ থওঁ আমাৰ দোকানখন আছে চৰাইদেউ জিলাৰ সোণাৰীত আছে আৰু ইয়াত ভজু চাৰিআলিতে HDFC বেংক আছে বেংকটোৰ তলতে আমাৰ দোকানখন আছে মানে প্ৰথম দোকানখন জুৱেলাৰী পিছ ছেকেণ্ডখন আমাৰ দোকান হয় যদি কোনোবাই আহি আমাৰ কালেকশ্যন চাব বিচাৰে তেনেহ'লে চাব পাৰিব আৰু এযোৰ লৈ আহিছোঁ অৰেঞ্জ কালাৰৰ ধুনীয়া ছুপাৰ কটনৰ যোৰা মাজত ব্লেক আৰু গুণাৰ কাম থাকিব সৰু বুটাত এনেদৰে থাকিব চব খুব ধুনীয়া যিসকলে চিম্পুল ভাল পায় চিম্পুলৰ কাৰণে খুব ধুনীয়া আৰু পিন্ধি বহুত বেছি কমফৰ্টেবল পাব খুব ধুনীয়া অৰেঞ্জ কালাৰ হয় এনেদৰে থাকিব আঁচলটো এনেদৰে থাকিব খুব ধুনীয়া চব গুণা আৰু ব্লেক কালাৰত আছে বুটাকেইটা খুব ধুনীয়া হয় আৰু এইকেইটা হৈছে সাইড পটি খুব ধুনীয়া হয় কাপোৰযোৰ আৰু পিন্ধিবলৈ আপোনালোকে বহুত বেছি কমফৰ্টেবল পাব খুব ধুনীয়া হয়
চাওক খুব ধুনীয়া সুপাৰ কটনৰ যোৰা যদি ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বট লৈ ৰাখি ল'ব পটাপট আৰু আমাক কণ্টেক্ট কৰিব মেখেলা লগতে এইটো ব্লাউজ পিচ হয় এইটো ব্লাউজ পিচটো ধুনীয়া ডাঙৰ আহল বহল হয় তাৰপিছত মেখেলাখন দেখুৱাই দিছোঁ এইখন হৈছে মেখেলা ঠিক আছে মেখেলাৰ ডিজাইনটো এইটো মেখেলা এয়া হৈছে মেখেলা যদি ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বট লৈ আমাক কণ্টেক্ট কৰিব ঠিক আছে এতিয়া দেখিছে কালাৰটো খুব ধুনীয়া হয় যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট ল'ব আৰু আমাক কণ্টেক্ট কৰিব আৰু লগতে আপোনালোকৰ পৰিয়াল বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে শ্বেয়াৰ কৰি দিব ঠিক আছে আমাৰ অসমৰ কাৰণে আমাৰ ডেলিভাৰীৰ ফিজ কোনো নালাগে ডেলিভাৰী ফ্ৰী হয় আৰু বাহিৰৰ কাৰণে আমি যিটো কুৰিয়াৰ চাৰ্জ লয় সেই চাৰ্জটো মতেহে আমি লগাওঁ তাৰপিছত আৰু এযোৰ দেখাইছোঁ এচি কটনৰ যোৰা কালাৰটো চাওক খুব ধুনীয়া এটা কালাৰ যিসকলে এইটো কালাৰ ভাল পায় কালাৰটো নকওঁৱে সকলোৱে জানে খুব ধুনীয়া এটা কালাৰ এখন চাদৰৰ আঁচল ঠিক আছে এখন চাদৰৰ আঁচলটোতে কৈ দিওঁ ইয়াত ডাঙৰ কিং খাপ ডিজাইনত বুটা বচা আছে গ্ৰীণ কালাৰ আৰু হোৱাইট কালাৰত আছে খুব ধুনীয়া হয়নে খুব ধুনীয়া হয় চাওক আৰু মাজত এনেধৰণৰ ঘনকৈ বুটা আছে আৰু পিন্ধাৰ পিছত খুব ধুনীয়া লাগিব এযোৰ কাপোৰ ফিনিচিং হোৱাৰ পিছতহে ভাল লাগিব আৰু ইয়াত ৰেডি টু ৱেৰ হৈ যাব ৰেডি টু ৱেৰ পাই যাব আপোনালোকে যদি ৰেডি টু ৱেৰ বিচাৰে ৰেডি টু ৱেৰ পাব এইকেইটা হৈছে সাইড পটি 6টা সাইড পটি ঠিক আছে আৰু ইয়াৰ মেখেলাখন দেখুৱাই দিছোঁ এখন হৈছে মেখেলা চাওক এখন হৈছে মেখেলা ঠিক আছে মেখেলা তলৰ ভাগত এনেদৰে থাকিব 1 2 3টা 4টা লাইন পটিৰ ডিজাইনত চব খুব ধুনীয়া হয় কলকা ডিজাইনত আছে আৰু আগফালে আছে কিং খাপ ডিজাইনত এনেদৰে কিং খাপ ডিজাইনত আছে ব্লেক কালাৰ আৰু অৰেঞ্জ কালাৰ গ্ৰীণ কালাৰ আৰু হোৱাইটত আছে ঠিক আছে আৰু লগত বুটা আছে আৰু ব্লাউজ পিচটো দেখুৱাই দিছোঁ এইটো ব্লাউজ পিচ হ'ব চিম্পুলকৈ থাকিব ব্লাউজ পিচ হ'ব এইটো ঠিক আছে আৰু এইখন হৈছে মেখেলা যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট লৈ আৰু আমাক কণ্টেক্ট কৰিব এইযোৰৰ মূল্য মাত্ৰ 1450 টকা 1450 টকাতে আপোনালোকে এইকেইযোৰ কাপোৰ ল'ব পাৰিব খুব কম মূল্যতে পূজা বুলি দি আছোঁ পূজা অফাৰ ঠিক আছে যদি ভাল লাগিছে তেনেহ'লে কণ্টেক্ট কৰিব এইযোৰ দেখুৱাইছোঁ আপোনালোকৰ সুপাৰ কটনে হয় য়েল্লো কালাৰত আছে য়েল্লো কালাৰ যিসকলে ভাল পায় তেওঁলোকৰ কাৰণে চাওক বুটা আঁচলটোৰ প্ৰথমতে লতা ডিজাইনত বুটা আছে আঁচলটো এনেধৰণৰ হ'ব আৰু মাজত ব্লেক কালাৰ আৰু গুণাত এনেদৰে বুটা থাকিব ওচৰৰ পৰা চাই লওক আৰু এইযোৰ হৈছে গেৰ ডিজাইনত আছে গেৰকেইটা এনেদৰে ব্লেক গুণাকেইটা জিলিকা নাই হ'বলৈ ব্লেক আৰু গুণাত এনেদৰে গেৰ থাকিব ধুনীয়া লাগিব এযোৰ ধুনীয়াকৈ ৰেডি কৰি দিয়াৰ পিছত কাপোৰযোৰ বহুত বেছিয়ে ধুনীয়া লাগিব চব খুব ধুনীয়া এযোৰ কাপোৰ তাৰপিছতে সাইড পটিকেইটাটো দেখুৱালোৱে সাইড পটিকেইটা এইটা হ'ব এইকেইটা সাইড পটি 6টা সাইড পটি দিব 1 2 3 4 5 6টা ঠিক আছে খুব ধুনীয়া এযোৰ কাপোৰ যদি ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বট ৰাখিব এখন হৈছে মেখেলা চাওক মেখেলাখন খুব ধুনীয়া হয় এখন হৈছে মেখেলা ঠিক আছে এখন হৈছে মেখেলাখনো আহল বহল হয় ইয়াৰ কাৰণে একো টেনশ্যন নাই আৰু ব্লাউজ পিচটো দেখুৱাই দিছোঁ ব্লাউজ পিচটো তেনেকুৱা স্লিভলেছ এটা থাকিব ব্লাউজ পিচত চিম্পুলকৈ থাকিব চিম্পুল হয় ব্লাউজ পিচটো কোনো ধৰণৰ মাজত বুটা নাথাকে এইটো
ঠিক আছে যদি ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বট লৈ আমাক কণ্টেক্ট কৰিব কাপোৰযোৰৰ মূল্য মাত্ৰ 1450 টকা ঠিক আছে মই দেখুৱাই দিলোঁ এযোৰ য়েল্লো কালাৰত ব্লেক আৰু গুণাৰ কাম আছে ঠিক আছে এতিয়া দুযোৰমান মই নুনি কটনৰ যোৰা দেখাম এযোৰ চাওক নুনি কটনৰ যোৰা খুব ধুনীয়া নুনি কটনৰ যোৰা এযোৰ কালাৰটো কাৰ পচন্দ খুব ধুনীয়া হয় কালাৰটো চাওক নুনি কটনৰ যোৰা খুব ধুনীয়া হয় ইয়াত চাদৰখন ৰেডি কৰি থোৱা আছে খুব ধুনীয়া হয় ৰেডি কৰি থোৱা আছে এখন চাদৰ আৰু মেখেলাখন দেখুৱাই দিছোঁ এইখন মেখেলা এইখন হৈছে মেখেলা চাওক একদম ওপৰলৈকে বুটা আছে এখন মেখেলা ঠিক আছে এখন মেখেলা বহুত ওপৰলৈকে বুটা আছে মেখেলাখনো নুনি কটনৰ যোৰা যিসকলে পিন্ধিছে গমেই পায় খুব ধুনীয়া হয় দিশটো কটন থাকে বাণীটো নুনি অৰিজিনেল নুনি একদম শালত বোৱা হয় খুব ধুনীয়া হয় এযোৰ নুনি কটনৰ যোৰা খুব ধুনীয়া হয় চাওক খুব ধুনীয়া হয় ইয়াৰ মেখেলাখন ৰেডি টু ৱেৰ আছে মেখেলাখন চিলোৱা নাই চাদৰখন ৰেডি আছে গতিকে এই কাপোৰযোৰৰ মূল্য 2450 টকা ঠিক আছে কাপোৰযোৰৰ মূল্য 2450 টকা যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু আমাক কণ্টেক্ট কৰিব ঠিক আছে এইটো হৈছে ব্লাউজ পিচ এইটো ব্লাউজ পিছত এনেদৰে বুটা থাকিব আৰু এটা পটি থাকিব ঠিক আছে যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট ল'ব আৰু আমাক কণ্টেক্ট কৰিব এইযোৰৰ মূল্য মাত্ৰ 2450 টকা ঠিক আছে খুব ধুনীয়া হয় ৰেডি টু ৱেৰ পাব আৰু এযোৰ লৈ আহিছোঁ নুনি কটনৰ যোৰা এখন চাওক এইটো আঁচল হ'ব এইটো ৰেডত হোৱাইট বৈছে কাৰণে একেবাৰে ৰেড নহয় কালাৰটো খুব এটা মৰম লগা কালাৰ ওলাইছে এইটো চাওক খুব ধুনীয়া দেখিছেনে হোৱাইটত বুটা বাছি দিছে মাজত খুব ধুনীয়া হয় খুব ধুনীয়া এটা যোৰা দেখিছেনে খুব ধুনীয়া হয় ইয়াৰ পটি চিলাই দিয়াৰ পিছত আৰু বেছি ধুনীয়া লাগিব পটি দহি বটাৰ পিছত এইটো হৈছে ব্লাউজ পিচটো হেভিত থাকিব ব্লাউজ পিচটো হেভিত থাকিব চাওক ব্লাউজ পিচটো হেভিত থাকিব আৰু এইকেইটা হৈছে সাইড পটি এইকেইটা হৈছে সাইড পটি আৰু মেখেলাখন হৈছে এইখন মেখেলা হ'ব এইখন খুব ধুনীয়া হয় এয়া ঠিক আছে খুব ধুনীয়া এটা কালাৰ দেখিছে যদি ভাল লাগে তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু আমাক কণ্টেক্ট কৰিব 9706017088 আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মিচিং কাপোৰ দেখুৱাই আছোঁ ঠিক আছে এইযোৰৰ মূল্য 2250 টকা এইযোৰৰ মূল্য 2250 টকা আৰু এযোৰ দেখুৱাইছোঁ এযোৰ নুনি কটনৰ যোৰা চাওক আঁচলটো এনেদৰে লতা ষ্টাইলত হ'ব এনেদৰে আছে পিংক কালাৰত হয় এইখন চাদৰ হ'ব এনেদৰে আছে খুব ধুনীয়া হয় পিন্ধি খুব বেছিয়ে কমফৰ্টেবল হয় আৰু ইয়াৰ সাইড পটিকেইটা এইকেইটা সাইড পটিকেইটা চাওক খুব ধুনীয়া হয় চাওক খুব ধুনীয়া সাইড পটিকেইটা খুব ধুনীয়া ছটা সাইড পটি থাকিব তাৰপিছতে এইখন হৈছে মেখেলাখন চাওক একদম ওপৰলৈকে বুটা আছে তলত লতা ডিজাইনত হ'ব আৰু ওপৰলৈকে এনেকৈ বুটা থাকিব আৰু ইয়াত ব্লেক আৰু ব্লু কালাৰ বুটা আছে ওচৰৰ পৰা চাই ল'ব ব্লেক আৰু ব্লু কালাৰ ঠিক আছে আৰু এয়া যে ঠেক হ'ব তাৰ কোনো একো চিন্তা কৰিবলগীয়া একো কথা নাই এখন ধুনীয়া শকত মহিলাও ধুনীয়াকৈ পিন্ধিব পাৰিব একদম ধুনীয়া হয় চাওক খুব ধুনীয়া হয় যদি ভাল লাগে তেনেহ'লে কণ্টেক্ট কৰিব চেম দাম 2250 টকা ঠিক আছে আৰু এযোৰ দেখুৱাই দিছোঁ ব্লু কালাৰত নুনি কটনৰ যোৰা খুব ধুনীয়া হয় নুনি কটনৰ যোৰা চাওক আঁচলটো এইটো ঠিক আছে আঁচলটো এইটো ব্লেক কালাৰত ফুল বচা আছে আঁচলটো এইটো আৰু এনেদৰে বুটা আছে মাজভাগত এনেদৰে বুটা আছে চাওক কিমান ঘনকৈ বুটা আছে দেখিছে
খুব ধুনীয়া হয়, খুব ধুনীয়া এটা যোৰা, পিন্ধিবলৈও খুব কমফৰ্টেবল হয়। ইয়াৰ মেখেলাখন দেখুৱাই দিছোঁ। ইয়াৰ মেখেলাখন হ'ব এইখন। মেখেলাখন চাওক, মেখেলাখন ওপৰলৈকে বুটা আছে, দেখিছে? এইখন ওপৰলৈকে বুটা আছে। আৰু এইকেইটা হৈছে ছাইড পটি, এইকেইটা হৈছে ছাইড পটি, এইকেইটা ছাইড পটি থাকিব। আৰু এইটো হৈছে ব্লাউজ পিচ। ব্লাউজ পিচটো তেনেদৰে এডাল ছাইড মানে এনেকুৱা লেচৰ পিছত এটা 3টা বুটা থাকিব, য'ত হাতত পৰি থাকিব, ইয়াত ধুনীয়াকৈ পৰি থাকিব। বুটাকেইটা খুব ধুনীয়া হয়, দুইফালে 2টা বুটা আছে, 2খন হাতত 2টা এনেকৈ পৰি থাকিব বুটাকেইটা ধুনীয়াকৈ। আৰু এনেদৰে 6টা ছাইড পটি হ'ব। যদি ভাল লাগে তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু আমাক কণ্টেক্ট কৰিব। ঠিক আছে, ব্লাউজ পিচটো দেখুৱাই দিলোঁ, মেখেলাখন দেখুৱাই দিলোঁ, আহল বহল ধুনীয়া হয়। যদি ভাল লাগে তেনেহ'লে কণ্টেক্ট কৰিব। ঠিক আছে, এতিয়া দেখুৱাবলৈ লৈছোঁ মিচিং যোৰা, পদ্মিনী সূতাৰ মিচিং যোৰা। কালাৰটো চাওক, কচুপতীয়া কালাৰ, খুব ধুনীয়া এটা কালাৰ। দেখিছেনে? চেল্ফ ডিজাইনত আছে, চেল্ফ ডিজাইনত আছে, খুব ধুনীয়া। চেল্ফ চাইড পাৰি, খুব ধুনীয়া। ইয়াত কালাৰফুল মিচিঙৰ যোৰা, দেখিছে? খুব ধুনীয়া। আৰু এখন মেখেলা চাদৰখন মানে কোনো ধৰণৰ চুটি নহয় দেই, একদম জোখৰ হয়। চাদৰখন খুব জোখৰ হয়, ধুনীয়া হয়, একদম চাদৰখন জোখৰ। মোলে দীঘলহে হৈছে অলপ, খুব ধুনীয়া হয়। কাপোৰযোৰ খুব ধুনীয়া হয়, আপোনালোকে গৰমৰ দিনতো আৰামত পিন্ধিব পাৰে, খুব ধুনীয়া হয়। আৰু এখন মেখেলাখনো যথেষ্ট ধুনীয়া, মানে আহল বহল হয় দেই। মেখেলাখনো যথেষ্ট আহল বহল হয়, খুব ধুনীয়া হয়। এখন মেখেলা চাওক, খুব ধুনীয়া হয়নে? ধুনীয়া হয় এখন মেখেলা। আৰু এইটো ব্লাউজ পিচৰো ব্লাউজৰ কাপোৰ ধুনীয়া, যথেষ্ট ডাঙৰকৈ আছে, একো কমকৈ নাই। এইটো চাওক, ব্লাউজৰ কাপোৰ হয়। আৰু এইযোৰ কাপোৰৰ মূল্য হ'ব 3500 টকা, 3500 উইথ আপোনালোকে লগত পাব ৰেডি টু ৱেৰ পাব। কাপোৰযোৰ মূল্য হৈছে 3500 টকা, ৰেডি টু ৱেৰ পাব। খুব ধুনীয়া হয় এযোৰ পদ্মিনী সূতাৰ মিচিং যোৰা। আজিকালি যিহেতুকে সূতাৰ দাম বহুত বেছিয়ে বাঢ়িছে, খুব ধুনীয়া হয়। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট ল'ব আৰু আমাক কণ্টেক্ট কৰিব। ঠিক আছে, এযোৰ দেখুৱাবলৈ লৈছোঁ মিচিং যোৰা ৰেড কালাৰ, চাওক, খুব ধুনীয়া হয়, মিচিং যোৰা ৰেড কালাৰ। ঠিক আছে, এইখনো আপোনালোকৰ মানে চুটি নহয়, একদম দীঘল আহল বহল হয় দেই, ঠেক নহয়, দীঘল আহল বহল হয়। মই পিন্ধি দেখুৱাই দিছোঁ, ঠেক নহয় কোনো ধৰণৰ। এয়া চাওক, খুব ধুনীয়া হয়, আহল বহলে হয়। কাপোৰকেইযোৰ খুব ধুনীয়া হয়, পদ্মিনী সূতাৰ হয় যিহেতুকে। আৰু এইবোৰ কাপোৰ এবাৰ ল'লে আপোনাৰ বহুত দিনলৈ পিন্ধিও আপোনাৰ আমনি লাগি যাব। এইবোৰ কাপোৰ বেয়া নহয়, খুব ধুনীয়া হয় এইবোৰ কাপোৰ। এখন মেখেলা চাই ল'ব, চব কি ধুনীয়াকৈ ফুল বাচিছে। এই যে কালাৰবিলাক গম পাইছে, কি কালাৰ আছে? হোৱাইট আছে, ব্লু, য়েল্লো, গ্ৰীণ, ব্লেক। এই যে ঘাইটো খুব ধুনীয়াকৈ দিছে। এইখন হৈছে মেখেলাত এইখিনি ঘাই দিয়াৰ পিছতো ওপৰ ফালে বুটা দিছে। ঠিক আছে, আৰু ইয়াৰ ব্লাউজ পিচটো আছে, ব্লাউজ পিচ এইটো হয়। ব্লাউজ পিচ দেখিছেনে? ডাঙৰকৈ দিছে। এইটো ছাইড পটি এটা থাকিব ব্লাউজ পিচত, আৰু 6টা ছাইড পটি এক্সট্ৰাকৈ আছে এইকেইটা। আৰু এইযোৰ কাপোৰ যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট লৈ আমাক কণ্টেক্ট কৰিব। ৰেডি টু ৱেৰ পাব আপোনালোকে 3300ত, ৰেডি টু ৱেৰ পাব 3300ত। ঠিক আছে, খুব ধুনীয়া এযোৰ মিচিঙৰ কাপোৰ হয়, একদম ধেমাজিৰ মিচিঙৰ একদম অৰিজিনেল হয় এইযোৰ।
পদ্মিনী সূতা তাঁতীশালত বোৱা এযোৰ ধুনীয়া কাপোৰ। যদি ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বট লৈ আমাক কণ্টেক্ট কৰিব, ঠিক আছে। পূজা আহি আছে যিহেতুকে, সেইটো কাৰণে পটাপট দেখুৱাই দিছোঁ আৰু আপোনালোকৰ পচন্দ মতে আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু আমাক কণ্টেক্ট কৰিব। এইযোৰ হৈছে ব্লেক কালাৰত এযোৰ ধুনীয়া মিচিং যোৰা। এইবিলাক মিচিং ডিজাইনত বোৱা যোৰা নহয়, একেবাৰে মিচিং মহিলাসকলে বোৱা এযোৰ ধুনীয়া যোৰা, খুব ধুনীয়া হয়। ভিডিঅ'টো দীঘল হৈ গৈ আছে বেছিকৈ, কাপোৰ দেখুৱাই আছোঁ যিহেতুকে আৰু দেখুৱাম বুলি ভাবিছোঁ, কিমানো দেখুৱাব পাৰোঁ নাজানো। এযোৰ দেখিছানে, খুব ধুনীয়া হয়, মিচিং ডিজাইনৰ ব্লেক কট যোৰা। কেইটামান যোৰা লৈ আহিছোঁ, এইটো খুব ধুনীয়া হয়। ইয়াৰ মেখেলাখন দেখুৱাইছোঁ, এখন মেখেলা চাওক, খুব ধুনীয়া হয়নে, খুব ধুনীয়া হয়। এখন মেখেলা আহল বহল হয় দেই, বহল হয়, আপোনালোকে ধুনীয়াকৈ পদ্মিনী সূতাৰ হয়। এইবিলাক চব পদ্মিনী সূতাৰ হয়, পদ্মিনী সূতাৰ হয়। একে দাম 3300, ৰেডি টু ৱেৰ পাব, খুব ধুনীয়া হয়। আৰু পূজা অফাৰ বুলি দি আছোঁ, পূজা অফাৰত আপোনালোকে 3300 পাব, ঠিক আছে। যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট ল'ব আৰু আমাক কণ্টেক্ট কৰিব। এইকেইটা হৈছে ছাইড পটি আৰু এটা ব্লাউজ পিচ। চাওক ছাইড পটিৰ ডিজাইনটো চাওক কি ধুনীয়াকৈ দিয়া আছে, ঠিক আছে। এইযোৰ চাওক হয়নে, ধুনীয়া হয়, খুব ধুনীয়া। যদি ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বট লৈ আমাক কণ্টেক্ট কৰিব। আৰু ব্লু কালাৰত এযোৰ আছে, দেখুৱাই দিওঁ। ব্লু কালাৰত গেৰ ডিজাইনত আছে। এইটো চাওক, এইটো হৈছে গেৰ ডিজাইনত আছে, এনেদৰে থাকিব গেৰটো। এইটো চাওক, ওচৰৰ পৰা ডিজাইনটো চাই লওক, খুব এটা ধুনীয়া ডিজাইনৰ হয় গেৰটো, খুব ধুনীয়া ডিজাইনৰ হয়। তাৰপৰা এইটো হৈছে আঁচলটো এনেদৰে থাকিব আৰু মাজত এনেদৰে বুটা থাকিব আৰু দুটা লাইন থাকিব, এনেকৈ কেচ বচা টাইপৰ ডিজাইনৰ। এয়া খুব ধুনীয়া হয়। আৰু ইয়াৰ মেখেলাখন দেখুৱাই দিছোঁ। ইয়াৰ মেখেলাখন হ'ব এইখন, ঠিক আছে। এখন মেখেলা খুব ধুনীয়া হয়, মেখেলাখনো আহল বহল ধুনীয়া হয়, পদ্মিনী সূতাৰ, খুব ধুনীয়া হয় পিন্ধিবলৈ। তাৰপিছত এইটো হৈছে ব্লাউজ পিচত চিম্পুলকৈ থাকিব। এইটো ব্লাউজ পিচ, যথেষ্ট ডাঙৰ আহল বহল হয় ব্লাউজ পিচটো, আৰু ব্লাউজ পিচটো এইটো ধুনীয়া। এযোৰ দেখুৱাই দিলোঁ। যদি ভাল লাগে তেনেহ'লে আপোনালোকে কণ্টেক্ট কৰিব, 9706017088। যিসকলে চাই আছে তেওঁলোকক অশেষ ধন্যবাদ। ভিডিঅ'সমূহ চাই থাকিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যিহেতুকে আপোনালোকৰ পৰাই আমি অনুপ্ৰেৰণা পাওঁ। আজিলৈ বেছি নেদেখুৱাওঁ, দেখুৱাই থাকিলে বেছি ভিডিঅ'টো দীঘল হৈ যাব। নেক্সট ভিডিঅ'ত মই আৰু বেলেগ কাপোৰ লৈ আহি আছোঁ, গতিকে চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়া বেছি ভাল লাগিব, গোটেইখিনি দেখিবলৈ পাব। এতিয়া আহিছোঁ আৰু একেবাৰে শেষত কৈ থওঁ, আমাৰ দোকানখন আছে চৰাইদেউ জিলাৰ সোণাৰীত, ভজু চাৰিআলিৰ HDFC বেংকৰ তলতে আমাৰ দোকানখন আছে। যদি কোনোবাই আহি চাব বিচাৰে আমাৰ কালেকশ্যন চাব পাৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।